হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আহিছোঁ মোৰ স্কুলখনত, য'ত মই অংকুৰৰ পৰা 10ম শ্ৰেণীলৈ পঢ়িছিলোঁ। মই আপোনালোকক দেখাম মোৰ স্কুলখন, আপোনালোকে চাব দেই ভিডিঅ'টো সম্পূৰ্ণকৈ। এয়া ভিতৰলৈ সোমাই আহিছোঁ। আজি মানে ফাংচন চলি আছে স্কুলত। এয়া ছাৰ, ইফালে ভিতৰৰ ফালে গৈ আছোঁ। এয়া বাৰান্দাখন হয় আমাৰ স্কুলৰ। চোতালত গোটেই মানে কি পেণ্ডেল বনাইছে, যিহেতু ফাংচন চলি আছে। গাৰ্জেনবোৰ গ'লে মই অহালৈ। এয়া আমি এতিয়া বহি লৈছোঁ। আহিফালে মই মামী আহিছোঁ, সৰু মামী ডাঙৰ মামী দুজনী আহিছে বাৰু। মোৰ ভাইটি আৰু দুজনী ভণ্টি মানে মামীৰ হয়, মানে ইয়াতে নাচিব আৰু আপোনালোকক দেখাম। ভিডিঅ'টো চাই থাকিব। এতিয়া থিতি চাই নাচিব, কুৰুৱাৰ হয়, আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া থিতি চাই নাচি আছে, তাই বিহু নৃত্য নাচিছে, বহুত ধুনীয়া হৈছে। এয়া মোৰ ভণ্টি গাৰ্গী এতিয়া নাচিব, আপোনালোকে চাব দেই। একো প্ৰেক্টিচ কৰা নাই, জাষ্ট নাচিছে আৰু। এইবাৰ ভণ্টি নাচা হ'ল, এবাৰ মোৰ ভাইটি দেৱাশিছে নাচিব, আপোনালোকে চাব দেই।
এয়া মোৰ ভণ্টি শ্ৰী ভাস্বতী ৰাজবংশী, তাই এতিয়া নৃত্য কৰিব। সকলোবোৰ নৃত্য অলপ অলপ দেখাই দিছোঁ আৰু। আমি ঘৰ আহি পালোঁ, তাই আৰু মই স্কুটিত আহিলোঁ। বাকী মামী আৰু ভণ্টি ভাইটিহঁতে বোলে পিলপিলি গাড়ীত আহিব। এয়া তাইক মই ৰাতিপুৱা ওলাই দিছিলোঁ ইমান ধুনীয়াকৈ, আৰু আহি ফালে কেনেকুৱা হৈ গৈছে অৱস্থা। ভাল লাগছি দে, ভালে লাগছি দে তো। এয়া গাৰ্গী, মই আহি নাপালোৱে, তাই গোটেই মেকআপ মানে কি মুচি দিলে। আহি পালোঁ। আজি স্কুলখনত গৈ সঁচাকৈ বহুতে ভাল লাগিছে। মই তাতে অংকুৰৰ পৰা 10ম শ্ৰেণীলৈকে পঢ়িছোঁ, বহুত ভাল লাগে আৰু বহুত ভাল লাগিছে। আজি গৈ পেলাই আগৰ স্মৃতিবোৰ মনত পৰি গ'ল, বহুত ভাল লাগিছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল, আকৌ লগ পাম নেক্সট ভিডিঅ'ত, বাই বাই।